নিজৰ বাৰীৰ পাচলিৰ সোৱাদেই বেলেগ নহয় জানো। আজি মই পদুনাৰ চাটনি বনাবলৈ লৈছোঁ। বজাৰৰ পৰা অনা পদুনাৰ ডালৰ গুৰি অংশ দুটামান ৰুই থৈছিলোঁ। ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে, পদুনাই বোলে মুখ খা। আমি সকলোৱে পদুনা চাটনি বনাই খাওঁৱেই নহয় জানো। মই আকৌ পকা তেতেলী কেইফুটামান দি লৈ বনাম আজি। এয়া পদুনা মই এনেদৰে ছিঙি আনিলোঁ গছৰ পৰা। এয়া আনি লৈ ভালকৈ ধুই ল'ম এতিয়া। এয়া কেইফুটামান নহৰু, জলকীয়া এয়া মই ধুলোঁ। মিক্সি গ্ৰাইণ্ডাৰৰ জাৰ এটাতে ভৰাই দিম। আমি সকলোৱে জানোৱেই কেনেদৰে পদুনা চাটনি বনায়। তেতেলী কেইফুটামান দি দিছোঁ, পকা তেতেলী। মই আকৌ নিমখ দিবলৈ পাহৰিছিলোঁ। মাজতে পিচি থাকোঁতেই নিমখ অকণমান দি, চেনিও অকণমান দি দিলোঁ। এয়া হ'লেই মোৰ চাটনি। আমাৰ গৃহস্থই আকৌ পদুনা চাটনি খাই খুব ভাল পায়। তাতে ঘৰৰ সোৱাদটো সঁচাকৈ বৰ ভাল লাগে। আজি মোৰ মিনি ভ্লগটো ইমানেই আছিল। আকৌ লগ পাম আপোনালোকক। তেতিয়ালৈকে বাই বাই।